হয় নমস্কাৰ। আজি মোৰ 4 দিন আগতে বাহেটা চাৰিআলিৰ পৰাই বাইদেউ এগৰাকী আহিছিলে ঈশান নিউজৰ। তাৰমানে আমাৰ ঘৰৰ পৰিস্থিতি বহুত বেয়া, সেইটো বাবে বাইদেউ নিউজ কৰিছিল অলপ। মাৰ চকুজুৰি বেয়া হৈ যোৱাৰ বাবে। মহান ব্যক্তিৰ পৰিচয় দিছে। নমস্কাৰ, মই মৃদুল আলী, বাহেটা চাৰিআলিৰ পৰা। আমি কথা পাতি আছোঁ কমলপুৰ সমষ্টিৰ বিধায়ক সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়া। বলকচোন ভিডিঅ'টো মই সম্পূৰ্ণকৈ দেখুৱাই আছোঁ আপোনালোকক। এইজনে হয় সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়া। তেওঁ নিঃসহায় পৰিয়ালটোৰ ওচৰত গৈ বহি আলোচনা কৰিলে, খা খবৰ ল'লে পৰিয়ালটোৰ, আৰু তেওঁ আনকি দায়িত্বও ল'লে মেডিকেলৰ ট্ৰিটমেণ্টৰ যিখিনি খৰচা হয় তেওঁ বহন কৰিব বুলি। চাবচোন। এতিয়া মাৰ চকুটো অপাৰেশ্যন কৰিবলৈ বিচাৰিছে। ক'ত কৰিবি? ক'ত কৰা কথা যোগাযোগ কৰি কেনে আপোনালোকে ডিচিশ্যন লওকচোন। চুগাৰ আছে নেকি আপোনাৰ? আজি 20 বছৰ হৈছে চুগাৰ। ঠিক আছে, মাৰ কামটো কৰি লওঁ। মাৰ কামটো মই কথা পাতিম। এন নম্বৰটো ৰাখ, মই ডক্টৰ ক'ত যাব লাগে মই কৰি দি আছোঁ দেই। হ'ব, মই কৰি দিম দে, অলপ মই চাই দিম হা। মই এনে কিবা এটা কৰিছে আৰু মইতো সহায় তাইক যেতিয়া দেউতা বুলিয়ে মাতিব দিয়ে, কৈয়ে থাকে মই দেউতা আছো। তাইৰো ট্ৰিটমেণ্টটো এদিন তই মেডিকেলত এই আমাৰ ভেনখন দি লৈ যাবি। মই মনোজিতক কৈ দিম, দেখুৱাই পেলাই ডক্টৰক এদিন দেখাই আনিব। দিম দে, মই কৰি দিম। আচলতে ইয়াত আমাৰ এজন কাৰ্যকৰ্তা ঢুকাইছে। মই তালৈ গৈছিলোঁ খবৰ ল'বলৈ, আৰু এইজনী মোৰ ছোৱালী লেখীয়া ঠাইত তেওঁৰ এনেকুৱা অৱস্থা মই জানো। চাইকেলখন বহি থকা সেইখন আমিয়ে ব্যৱস্থা কৰি দিছোঁ, আৰু মাজে মাজে কেতিয়াবা তেখেতৰ লগত আমি যোগাযোগত থাকোঁ। আজি কিছুদিন আগতে ঈশান নিউজত নিউজটো ওলাইছিল। এই গৈ থাকোঁতে মোৰ চিকিউৰিটিয়ে তাইক দেখা পালে। এনেও মই অহা কথা আছিলে। মাতৃৰ অৱস্থা খুব চকুৰে দেখা নাপায়, জীয়েকৰ অৱস্থা এনেকুৱা, পিতৃৰো অৱস্থা ভাল নহয়। আমি কথা পাতিলোঁ, আৰু মই তেখেতক গুৱাহাটী মেডিকেল কলেজে হওক বা চকু চিকিৎসা বিশেষজ্ঞৰ লগত কথা পাতি এটা ট্ৰিটমেণ্টৰ কথা চিন্তা কৰিছোঁ। বাকীখিনি যদি ট্ৰিটমেণ্টত ভাল হ'ব পৰা ব্যৱস্থা থাকে, ডেফিনেটলি মই সহায় কৰিম। এই প্ৰতিশ্ৰুতিখিনি মই দিলোঁ। হয় নমস্কাৰ। আজি মোৰ 4 দিন আগতে বাহেটা চাৰিআলিৰ পৰাই বাইদেউ এগৰাকী আহিছিলে ঈশান নিউজৰ। তাৰমানে আমাৰ ঘৰৰ পৰিস্থিতি বহুত বেয়া, সেইটো বাবে বাইদেউ নিউজ কৰিছিল অলপ। মাৰ চকুজুৰি বেয়া হৈ যোৱাৰ বাবে। তাৰপিছত নিউজটো ছাৰে পাই কিনে, বিধায়ক দিগন্ত কলিতা ছাৰে পাই কিনে অলপ আগতে আমাৰ ঘৰত আহিছিল। আহি কিনে কৈছে আৰু বোলে চিকিৎসাটো কি কৰিব লাগে বাৰু মই চাম, চাই কিনে মই লৈ যাম, চিন্তা কৰিব নালাগে, মই দায়িত্ব ল'ম, এনেকৈ কৈছে। সেইটো বাবে বহুত ভাল লাগিছে। ঈশান নিউজকো ধন্যবাদ দিছোঁ। মই বহুত সুখী হৈছোঁ আৰু পৰিয়ালটো। যদি আৰু এনেকৈ ছাৰে দায়িত্ব লৈ থাকে বহুত ভাল লাগিব, আগলৈ এনেকৈ দায়িত্ব লৈ থাকিব বুলি ভাবিছোঁ। ধন্যবাদ দিছোঁ ছাৰক বহুত। সঁচাই এটা ভাল মেছেজ তেওঁ দিছে ৰাইজক। আচলতে এই মেছেজটো প্ৰত্যেকজন MLA বুজাটো দৰকাৰ। প্ৰত্যেকজন MLA যাতে তেওঁক দেখি আগবাঢ়ি আহে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ আগত। সেইলৈ মোৰ ভিডিঅ'টো খতম কৰিছোঁ। আৰু লগতে এইটোও ক'ব বিচাৰিছোঁ, যদি মোৰ চেনেলটোত আপোনালোক কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানে। বাই বাই। জয় আই অসম।